অনুশীলনী 1.1 9 নম্বৰ যিটো প্ৰশ্ন, এই প্ৰশ্নটোত কি কৈছে চোৱা, চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য। মানে আমাৰ চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব লাগে। ইয়াত চোৱা, মই 9,999 এটা সংখ্যা লিখিছোঁ। ইয়াত মই যদি এটা 1 যোগ কৰোঁ, তেতিয়া পাম 10,000। 10,000 পোৱাৰ লগে লগে ইয়াত কয়টা অংক হ'ব? 5টা। কিন্তু আটাইতকৈ ডাঙৰ চাৰিটা অংকযুক্ত বিশিষ্ট কোনটো সংখ্যা? এইটো। ইয়াত আটাইতকৈ ডাঙৰ চাৰিটা অংক আছে, কিন্তু ইয়াৰ ওপৰত গ'লে 10,000 হৈ যায় 5টা অংক। সেই আটাইতকৈ ডাঙৰ এইটো সংখ্যা। আমাক কৈছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা। আমি এইটো ধৰিলোঁ, কিন্তু এইটো আমাৰ 18, 24 আৰু 36ৰে বিভাজ্য নহয়। তেনেহ'লে আমাক উলিয়াব লাগে সেইটো সংখ্যা যিটো মানে এই তিনিটা সংখ্যাৰে বিভাজ্য হ'ব। এতিয়া এইটো ছল্ভ কৰিম। 9 নম্বৰটো চোৱা কেনেকৈ কৰিব লাগে। এতিয়া চোৱা, আমাক কি কৈছে 9 নম্বৰ প্ৰশ্নটোত 18, 24 আৰু 36ৰ মানে 36ৰ বিভাজ্য হোৱা চাৰিটা অংকযুক্ত বিশিষ্ট মানে আটাইতকৈ ডাঙৰ সংখ্যাটো ওলাব লাগে। সেয়ে আমি এই তিনিটাৰ কি কৰিম? লসাগু উলিয়াম। লসাগু উলিয়াও এতিয়া। 18 লাষ্টত কি আছে? 8 আছে। সেয়া যুগ্ম সংখ্যা 2ৰে 2 18 9 বাৰ। এতিয়া চোৱা 9 এটা কি অযুগ্ম, সেয়ে মই 3ৰে হৰণ কৰিম। এতিয়া চোৱা 9 আছে, 9 3ত 3 বাৰ। 3 এটা কি মৌলিক সংখ্যা, আমি ইয়াত ৰৈ যাম। মৌলিক সংখ্যা আহিলে ৰৈ যাব লাগে। এতিয়া চোৱা 24 আছে, ইয়াত লাষ্টত 4 এটা যুগ্ম সংখ্যা, হে 2ৰে 2 2ত 1 বাৰ, 2 4ত 2 বাৰ। এতিয়া চোৱা লাষ্টত 2 আছে, আকৌ 2ৰে 2 6 বাৰ, আৰু তাৰপিছত 6 এটা যুগ্ম সংখ্যা, 2ৰে 2 3 বাৰ। 3 এটা কি মৌলিক সংখ্যা। 36ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। ইয়াত লাষ্টত 6 আছে, 2ৰে 1 বাৰ। ইয়াত 2ৰ লগত 1 পূৰণ কৰিলে 2 1 এটা ৰৈ যায়। ইয়াত আহিব 16 হ'ব, 16ত 8 বাৰ। এতিয়া চোৱা, আমি তাত 18 পাইছিলোঁ। এতিয়া এজ ইট ইজ লিখি দিম। 2 9 বাৰ, 3 3 বাৰ। ইয়াত 3 পাইছোঁ, এইটো এটা মৌলিক সংখ্যা। গতিকে মই লিখিব পাৰোঁ যে 18 2 পূৰণ 3 পূৰণ 3 সমান 24 কাৰ সমান? 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 সমান। ইয়াৰ পৰা লৈছোঁ। আৰু কি আছিল? 36 2 পূৰণ 2 পূৰণ 3 পূৰণ 3ৰ সমান। আমাৰ কি উলিয়াব লাগে? লসাগু। ইয়াত মানে এটা কমন, 3টা কমন আছে, এটা ল'ম মানে ইয়াত মানে থাকিলে এটা ল'ব লাগে। এতিয়া চোৱা লসাগুত ইয়াত 3 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে। সেয়ে মই এটা 3 ইয়াত মানে ল'ম। এটা 3 লৈ ল'লোঁ। তাৰপিছত আমাৰ বেলেগ কিবা 3টাত কমন আছে? নাই। কিন্তু চোৱা, ইয়াত এটা 2 আছে, ইয়াত এটা 2 আছে, মানে 2 এটা ল'ম, ল'ব লাগে। লসাগুত আমি কি দুটাত কমন থাকিলে এটা উঠাই ল'ব লাগে। তাৰপিছত চোৱা, ইয়াত এটা 3 আছে, ইয়াত এটা 3 আছে, এইটো ল'ম, আৰু 2 এটা ৰৈ যায়, এই 2টো লৈ ল'ম। এতিয়া 2ৰ লগত 3 পূৰণ কৰিলে 6, 2ৰ লগত 3 পূৰণ কৰিলে 6, আৰু 2 এটা ৰৈ যায়, ইয়াত আহিব। 6ৰ লগত 6 পূৰণ কৰিলে 36, আৰু 2 এটা ৰৈ যায়। এতিয়া চোৱা, 2ৰ লগত 6 পূৰণ কৰিলে 12, 12ৰ 2 1 এটা ৰৈ যায়। 2ৰ লগত 3 পূৰণ কৰিলে 6, আৰু 1 7। আমাৰ কিমান ওলাইছে? 72। এই 72ক মই কি কৰিম জানো? 9,999ৰে হৰণ কৰিম। আৰু যিটো মানে আমাৰ ভাগফল ওলাব, এই ভাগফলক মানে ইয়াৰ পৰা মাইনাছ কৰি আমি সেই চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াম। এতিয়া কি পালোঁ? 72। এই 72ক ইয়াত মই লিখিম। এতিয়া কি কৰিম? 999, ইয়াক আমি 72ৰে হৰণ কৰিম। এতিয়া চোৱা, 9,999ক আমাক কি কৰিব লাগে? 72ৰে হৰণ কৰিব লাগে। মই তোমাক এনেকৈ কৈ দিব পাৰিম যে কেনেকৈ হৰণ আছে, কিন্তু মই ইয়াত তোমাক কনচেপ্টটো বুজিবলৈ 72ৰ নেওতাটো লিখি লৈছোঁ। এতিয়া চোৱা, ভালকৈ বুজিম। 1ৰ লগত 2 পূৰণ কৰিলে 2, 1ৰ লগত 7 পূৰণ কৰিলে 7। আমাৰ কি হ'ল? 72ৰ লগত 1 পূৰণ কৰিলে 72। এতিয়া চোৱা, 2ৰ লগত 2 পূৰণ কৰিলে 4, 2ৰ লগত 7 পূৰণ কৰিলে 14। নেওতা কেনেকৈ বনায় সেইটো বুজি পাবা। এতিয়া চোৱা, 2ৰ লগত 3 পূৰণ কৰিলে 6, 3ৰ লগত 7 পূৰণ কৰিলে 21। তাৰপিছত 4ৰ লগত 2 পূৰণ কৰিলে আমাৰ 8, 4ৰ লগত 7 পূৰণ কৰিলে আমাৰ 28। তাৰপিছত 5ৰ লগত 2 পূৰণ কৰিলে 10, 0 1 এটা ৰৈ যাব। 5ৰ লগত 35, আৰু 1 এটা 36। এতিয়া চোৱা, 6ৰ লগত 2 পূৰণ কৰিলে 18, 1 এটা ৰৈ যায়। 12, 12ৰ 2 1 এটা ৰৈ যায়। 6ৰ লগত 7 পূৰণ কৰিলে 42, আৰু 1 এটা আছিল 43। এতিয়া তাৰপিছত 7ৰ লগত 2 পূৰণ কৰিলে 14, 1 এটা ৰৈ যায়। 7ৰ লগত 7 পূৰণ কৰিলে 49, আৰু 1 50। এতিয়া চোৱা, 8ৰ লগত 2 পূৰণ কৰিলে 16, 16ৰ 6 1 এটা ৰৈ যায়। 8ৰ লগত 7 পূৰণ কৰিলে আমাৰ কি হ'ব? 56, আৰু 1 এটা আছিল 57। তাৰপিছত 9ৰ লগত 2 পূৰণ কৰিলে হ'ব 18, 18ৰ 8 1 এটা ৰৈ যায়।
9 লগত 7 পূৰণ কৰিলে 63 আৰু এক এটা আছিল 64। এতিয়া 72 লগত 10 পূৰণ কৰিলে 720। এইটো আমি ভালকৈ ইয়াত নেওতাটো লিখি লৈছোঁ। এই নেওতাটো লিখি এতিয়া হৰণ কৰিম। চোৱা 72 9ত লাভ নাই, সেয়ে মই 99ত দেখিম। ইয়াত চোৱা 2ৰ লগত পূৰণ কৰিলে 144 আৰু 99। এই 72 99তকৈ ডাঙৰ এইটো নহ'ব, 1 ল'ব লাগিব। ইয়াত মই 1 লৈছোঁ, ইয়াত কি আছিল 72 লিখি দিলোঁ। এতিয়া বিয়োগ কৰিম। 9ৰ পৰা 2 বাদ দিলে 7, 9ৰ পৰা 7 বাদ দিলে 2 আৰু ওপৰৰ কেইটা নামি আহিব। এতিয়া চোৱা 27টো আমাৰ ইয়াত নহ'বই, 279 লৈছোঁ। 279 আমাৰ যেতিয়া 4ৰ লগত 72 পূৰণ কৰিম 288, ইয়াতকৈ ডাঙৰ, সেয়ে মই এইটো কেঞ্চেল হ'ব, এইটো ল'ব লাগিব 3। ইয়াত মই 3 দিলোঁ। 72ৰ লগত 3 পূৰণ কৰিলে 216। তাৰপিছত এতিয়া চোৱা 9ৰ পৰা 6 বাদ দিলে 3, 7ৰ পৰা 1 বাদ দিলে 6, 2ৰ পৰা 2 বাদ দিলে 0 লিখিব দৰকাৰ নাই, 9 নামি আহিব। এতিয়া চোৱা 639, ইয়াত কি মানে পূৰণ কৰিম যাতে 639 আহে। ইয়াত চোৱা যেতিয়া মই 9ৰ লগত পূৰণ কৰোঁ 72, 648, ইয়াতকৈ ডাঙৰ আহি যায়। এয়া মানে সৰুটো ল'ম, সৰুটো কি আছে 8। 8ৰ লগত যেতিয়া 72 পূৰণ কৰিম 576 আহিব, মই লিখিম 576। 9ৰ পৰা 6 বাদ দিলে বিয়োগ কৰিম 3, 3ৰ পৰা মানে 7 মাইনাছ নহয়, ইয়াৰ পৰা ধাৰ কৰিম কিমান হ'ব 13। 13ৰ পৰা 7 বাদ দিলে 6 আৰু ইয়াত 5 আছিল 0। সেয়া আমাৰ বাকহে কি ওলাইছে 63। এইটো 72তকৈ সৰু, সেয়া এই 63ক মই 9999ৰ পৰা মাইনাছ কৰিম। 9999ৰ পৰা যেতিয়া বিয়োগ কৰিম তাৰ পৰা মানে আমাৰ সেই আটাইতকৈ ডাঙৰ যিটো 4টা অংক বিশিষ্ট সংখ্যাটো ওলাই যাব। ইয়াত চোৱা, এতিয়া চোৱা মই কি লিখিছোঁ যে গতিকে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি হ'ব 9999ৰ পৰা 36ক মাইনাছ কৰিলে আমাৰ সংখ্যাটো ওলাব। ইয়াত মই মাইনাছ কৰোঁ 999 আৰু 36। চোৱা 9ৰ পৰা 6 বাদ দিলে 3, 9ৰ পৰা 3 বাদ দিলে 6 আৰু ইয়াত 9 নামি আহিব। সেইটো আমাৰ 9 ভুল হৈছে, 63 মাইনাছ কৰিব লাগে। 63 36 নহয় 63। ইয়াত চোৱা 63 মাইনাছ কৰিম 6 3, তেনেহ'লে আমাৰ সংখ্যাটো কি হ'ব 9936। এইটো হৈছে আমাৰ সেই আটাইতকৈ ডাঙৰ মানে 4টা অংক বিশিষ্ট সংখ্যাটো। তো প্ৰশ্নটোত কি কৈছে পি আৰু কিউ সংখ্যা দুটাৰ উৎপাদক কিমান 1245। তাৰমানে পিৰ উৎপাদক 1245, আকৌ কিউৰো উৎপাদক কি 1245। যদি কোনো এটা সংখ্যাৰ উৎপাদক কিবা হয় তেতিয়া তাক মানে আমি এনেকৈ লিখিব পাৰি। এতিয়া পি কাৰ সমান 1245ৰ সমান, আকৌ কিউ কাৰ সমান 1245ৰ সমান। কিন্তু ইয়াত এটা চৰ্ত আছে, মানে 1245টো এনেই মানে ইয়াৰ উৎপাদক হোৱা নাই, কিবা এটা মানে লগত পূৰণ হৈছে। গতিকে মই ইয়াত এম ধৰিলোঁ, তুমি জিকে ধৰা মানে ধৰিলেই হ'ল। আৰু ইয়াত কিউটো এনেই মানে 1245 কিউৰ উৎপাদক হোৱা নাই, কিবা এটা ইয়াৰ লগত পূৰণ হোৱাৰ পিছতহে কিউটো হৈছে। এনেই মানে এইটো সমান হ'ব নোৱাৰে। উৎপাদক হ'লে কিবা এটা একৰ সৈতে বা যিকোনো এটা বস্তুৰ লগত পূৰণ কৰি এইটো উৎপাদক হয় নহয়। এতিয়া চোৱা মই ইয়াত এন ধৰিলোঁ, গতিকে মই ক'ব পাৰোঁ পি ইকুৱেল 1245 পূৰণ এম, মানে 1245ৰ লগত কিবা এটা পূৰণ হোৱাৰ পিছত এইটো পিৰ উৎপাদক হৈছে। তাৰপিছত 1245ৰ লগত কিবা বেলেগ এটা বস্তু পূৰণ হয়তো মানে কিউ হৈছে। মই এইটো মানে দুটা ইকুৱেশ্যন এনেকৈ বনাই লিখিলোঁ। ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ। ইয়াত চোৱা, ইয়াত কি আছে 15ৰ কি উৎপাদক 3 এটা উৎপাদক, ই কাৰ লগত 5ৰ লগত পূৰণ হ'লেহে 15ৰ উৎপাদক হ'ব। গতিকে আমি নাজানো যে 5টো কি, এতিয়া তাত মানে মই এক্স ধৰিব পাৰোঁ বা ইয়াৰ বদলি ৱাই বা জেড, মানে কিবা এটা বস্তুৰ লগত 3 পূৰণ হোৱাৰ পিছতহে 15 হৈছে। ইয়াত আমাৰ ছেম এইটোৱে কৈছে যে পি আৰু কিউৰ উৎপাদক কি 1245, আমি 1245 ইয়াত লিখিছোঁ। কিন্তু কিবা এটা বেলেগ বস্তু ইয়াৰ লগত পূৰণ হোৱাৰ পিছত ইয়াৰ উৎপাদক হৈছে, মানে এইটো আমি নাজানো এম ধৰিছোঁ, ইয়াত এইটো নাজানো এন ধৰিছোঁ। ইয়াৰ পৰা মানে গোটেইখিনি এতিয়া আমাৰ কি হৈ যাব চল্ভ হৈ যাব। 10 নম্বৰটোৰ চলিউশ্যন চোৱা, আমাৰ প্ৰশ্নত কি কৈছে পি কাৰ সমান 1245ৰ সমান, কিবা এটা মানে সংখ্যাৰ লগত পূৰণ হয়, এইটো 1 ধৰিলোঁ। তাৰপিছত কি কৈছে কিউৰ উৎপাদক কি 1245, কিবা এটা বেলেগ বস্তুৰ লগত পূৰণ হয়, এইটো হৈছে নহয়, এইটো আমি ছেকেণ্ড ধৰিলোঁ। এতিয়া আমাৰ প্ৰশ্নত কি কৈছে চোৱা, ইয়াত প্ৰশ্নত কৈছে 1245ৰ উৎপাদক হ'ব বিকল্প পি আৰু কিউ যোগ কৰিব লাগে। আমি ইয়াত পাইছোঁ পি ইয়াৰ সমান, কিউ ইয়াৰ সমান, মই পিৰ ঠাইত এইটো বহাব পাৰিম, এইখিনি পিৰ সলনি। তাৰপিছত কিউৰ মানে প্লাছটো লিখি কিউৰ সলনি মই এইটো লিখিব পাৰি। এতিয়া লিখিম আৰু গোটেইকেইটা ট্ৰাই কৰিম। ইয়াত আমাৰ প্ৰথমটো কি আছে পি প্লাছ কিউ, এইটো প্ৰথমে কৰিম। ফাৰ্ষ্ট লিখিলোঁ, প্ৰথমটো কি আছিল পি প্লাছ কিউ, মানে মই ইয়াত পিৰ সলনি মই ইয়াত পিৰ সমান এইটো লিখিছোঁ, তাৰমানে মই এইটো ইয়াত বহাব পাৰিম 1245 এম। তাৰপিছত এইটো যোগ চিন কিউৰ সলনি মই এইটো লিখিব পাৰি 1245
এন ইয়াত চোৱা যোগে আমাৰ ইয়াত এটা বেলেগ আছে, ইয়াত এটা বেলেগ আছে, তাৰমানে মই ইয়াত দুটাৰ পৰা কমন ল'ব পাৰিম। ইয়াত 1245 আৰু 1245 আছে। এতিয়া 1245 কমন আহিব দুটাৰ পৰা, 1245 কমন আহিলে আৰু যি বাকী ৰৈ যাব এইটো ব্ৰেকেটৰ ভিতৰত এম আছিল, এম আহিব ইয়াত প্লাছ আৰু এম প্লাছ এন ৰৈ যাব। এতিয়া চোৱা এইটো আমাৰ হ'ব, কিয়নো আমি যোগ কৰাৰ পিছতো মানে সেইটো যোগ ৰৈ গৈছে, আকৌ 1245 ৰৈ গৈছে। যেতিয়া আমি ইয়াৰ লগত পূৰণ কৰিম, তাৰপিছত ইয়াৰ লগত পূৰণ কৰিম, আমি আকৌ মানে আগৰ অৱস্থা মানে ইয়ালৈ ঘূৰি আহিম বা এইটোলৈ ঘূৰি আহিম। তাৰমানে এইটো আমাৰ মানি আছে, মানে নিয়মটো বা বিধিটো এইটো আমাৰ এইটো আমাৰ কি হ'ব। তাৰপিছত আকৌ 2 নম্বৰটো আমাৰ কি আছিল, পি মাইনাছ কিউ দিয়া আছিল। তাৰমানে মই পিৰ সলনি 1245 এম লিখিব পাৰিম। পিৰ সলনি ইয়াত 1245 এম মাইনাছ চিন কিউৰ সলনি মই 1245 এন লিখিব পাৰিম। কিউৰ সলনি মই লিখি আছোঁ 1245 এন। এতিয়া চোৱা মাইনাছ আছে, তাৰমানে আমাৰ দুইটা বেলেগ বেলেগ হৈ যাব আৰু তাৰমানে কমন ল'ব পাৰিম। 1245 আছে, ইয়াত আছে, কমন হ'ব 1245। যিটো ৰৈ গৈছে ব্ৰেকেটত আহি যাব এম, আৰু এম ৰৈ গৈছিল, এতিয়া মাইনাছ ৰৈ গৈছে আৰু এন ৰৈ গৈছে, ব্ৰেকেটত আহি গৈছে। এতিয়া চোৱা এইটো আমাৰ হ'ব, কিয়নো মই ইয়াৰ লগত যেতিয়া ইয়াক পূৰণ কৰিম মাইনাছ চিন আহি আকৌ মানে এইটো উভতাই পাম, এইটোৰ পৰা মই এইটো উভতাই পাম, তাৰমানে এইটো মানি আছে। এতিয়া চোৱা 3 নম্বৰটো কি কৈছে, পিৰ লগত কিয়ক পূৰণ কৰিবলৈ কৈছে। পিৰ লগত কিয়ক পূৰণ কৰিলে পিৰ ঠাইত মই কি লিখিব পাৰি, 1245 এম পূৰণ কিয়ৰ সলনি মই লিখিব পাৰি 1245 এন। এতিয়া চোৱা ইয়াত পূৰণে মানে দুটা বেলেগ বেলেগ হৈ আছে, ইয়াৰ পৰা মই কমন ল'ব পাৰি 1245 এম, 1245 আৰু যি ৰৈ যাব ব্ৰেকেটৰ ভিতৰত আহিব, এম ৰৈ গৈছিল, এইটো পূৰণ চিন আৰু এনটো ৰৈ গৈছিল। এতিয়া আমাৰ এইটো, এতিয়া চোৱা ইয়াৰ লগত ইয়াক পূৰণ কৰিম, ইয়াৰ লগত ইয়াক পূৰণ কৰিলে আকৌ এইটো উভতাই পাম, ইয়াৰ পিছত এইটো উভতাই পাম, তাৰমানে এইটো হ'ব। আৰু এতিয়া 4 নম্বৰ অপশ্যনটোত কি আছে আমাৰ, পি আৰু কিউক হৰণ কৰিবলৈ কৈছে, তাৰমানে মই ইয়াক এইটো মানে ইয়াত এনেকৈ লিখিব পাৰি পি বাই কিউ। এতিয়া চোৱা পিৰ ঠাইত মই লিখিম 1245 এম আৰু কিউৰ সলনি মই লিখিব পাৰি 1245 এন। এতিয়া ওপৰত এটা ইয়াৰ ওপৰত এটা মানে দুয়োটাৰ সাধাৰণ উৎপাদক কি একে একবাৰ, ইয়াত একবাৰ, মানে এইটো একবাৰ কেঞ্চেল হৈ এম বাই এন ৰৈ যাব, আমাৰ কি হ'ব এম বাই এন। এতিয়া চোৱা আমি ইয়াৰ পৰা এই আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰিম, নোৱাৰোঁ, তাৰমানে আমাৰ এইটো 1245 ইয়াত নাইকিয়া হ'ল, হেৰুৱালে, সেয়ে মানে আমাৰ এইটো নহ'ব। এইটো কি আমাৰ নহ'ব, আমাৰ কোনটো হ'ব, প্ৰথমটো, ছেকেণ্ডটো আৰু তৃতীয়টো। এতিয়া চোৱা কোনটো অপশ্যনত দিয়া আছে, ইয়াত আমাৰ চি নম্বৰ অপশ্যনত কি আছে, 1, 2 আৰু 3 কেৱল এইটো দিয়া আছে, তাৰমানে আমাৰ এইটো 10 নম্বৰ MCQটোত এনেকুৱা মানে এইটো আনচাৰ হ'ব। 11 নম্বৰ প্ৰশ্নটো কি আছে আমাৰ, ইয়াত মানে দুটা স্তম্ভ আছে আৰু স্তম্ভ দুটা মিলাই ইয়াৰ পৰা MCQটো চিলেক্ট কৰিব লাগে। ইয়াত চোৱা পিত কি কৈছে, মৌলিক নাইবা যৌগিক কোনোৱে নোহোৱা সংখ্যাটো হ'ল, মানে এনেকুৱা এটা সংখ্যা ইয়াত দিয়া আছে যিটো মৌলিকো নহয় আৰু আমাৰ কি যৌগিকো নহয়। চোৱা আমাৰ 1 আৰু 0 এই দুটা সংখ্যা আমাৰ মৌলিকো নহয় আৰু যৌগিকো নহয়। ইয়াত চাওঁ ক'ত আছে, ইয়াত 4 নম্বৰটোত আছে, তাৰমানে ইয়াত 4 নম্বৰ 1 আছে, 1 কি আমাৰ মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যা নহয়, হে আমাৰ কি হ'ব P4 হ'ব। P4 ইয়াত চোৱা P4, তাৰমানে এইটো অপশ্যন এইটোৰ লগত মিলিছে, ইয়াত 4 নাই, মানে সেয়া আমাৰ P4 হ'ব। তেতিয়া চোৱা নেক্সট মানে কিউত কি কৈছে, একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল, একমাত্ৰ যুগ্ম মৌলিক সংখ্যা এনেকুৱা এটা সংখ্যা যিটো যুগ্ম হয়, যুগ্ম হোৱাৰ পিছতো আকৌ মৌলিক হয়। যুগ্ম মৌলিক সংখ্যা এনেকুৱা কি আছে, যিটো 2 এটা কি যুগ্ম সংখ্যা আকৌ মৌলিক সংখ্যা। ইয়াত চোৱা 3ত আছে কি 2, এয়া আমাৰ কি হ'ব Q3। ইয়াত চোৱা কিউ আছে আকৌ 3 আছে, এইটো হ'ব Q3। তাৰপিছত 8 নম্বৰটো কি কৈছে, 12, 15 আৰু 21ৰ গসাউ হ'ব। 12, 15 আৰু 21ৰ গসাউ উলিয়াব লাগে। এতিয়া চোৱা এইটো মানে গসাউ উলিয়াও মৌলিক উৎপাদক বিশ্লেষণ কৰি। কি আছিল আমাৰ 12, 15 আৰু আছিল 21। এইটোৰ আমি এইকেইটাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। চোৱা যুগ্ম সংখ্যা 2ৰে 6 বাৰ, যুগ্ম সংখ্যা 2ৰে 3 বাৰ, 3 ইয়াত মানে আমাৰ মৌলিক সংখ্যা আৰু মানে আগুৱাব নোৱাৰোঁ। এতিয়া চোৱা 15 আছে, লাষ্টত 5 আছে, 5ৰে 3 বাৰ, 3 মৌলিক সংখ্যা। নেক্সট 21 লাষ্টত 1 আছে, 3ৰে 7 বাৰ, 1 এটা অযুগ্ম, সেই অযুগ্মৰে হৈছে। এতিয়া চোৱা 7 আমাৰ এটা কি যুগ্ম সংখ্যা, যুগ্ম নহয় মৌলিক সংখ্যা, সেয়া আমি আৰু আগুৱাব নোৱাৰি। এতিয়া মই লিখিব পাৰোঁ যে 12 কাৰ সমান, 2 পূৰণ 3ৰ সমান। তাৰপিছত লিখিব পাৰি যে 15 কাৰ সমান, 3 পূৰণ 5ৰ সমান বা 5 পূৰণ 3ৰ সমান, বা 21। এতিয়া চোৱা 21 3 পূৰণ 7ৰ সমান। আমাৰ কি কৈছে উলিয়াবলৈ, গসাউ উলিয়াবলৈ কৈছে। মানে গসাউ মানে কি, যে তিনিটাতে মানে কমন থাকিব। ইয়াত চোৱা 3 আছে, 3 আছে, তাৰমানে আমাৰ এইটো মানে মিলিছে তিনিটাত, সেয়া আমাৰ কি গসাউ 3, আৰু বেলেগ কিবা আছে নাই, সেয়া আমাৰ গসাউ হ'ব 3। এতিয়া চাম ইয়াত কোনটো মানে অপশ্যনত আমাৰ 3 দিয়া আছে। ইয়াত চোৱা ছেকেণ্ড 2ত আমাৰ কি আছে 3 দিয়া আছে, তাৰমানে আমাৰ R2। এতিয়া চোৱা ইয়াত কি দিছে R2, সেয়া আমাৰ এইটো মিলিছে। এতিয়া
লাষ্ট এটাই ৰৈ গৈছে 2 আৰু 9 লসাগু হ'ব এইটো S1 ইয়াত চোৱা S1 হে আমাৰ এ নম্বৰ অপশ্যনটো এইটো এমচিকিউৰ বাবে সম্পূৰ্ণ শুদ্ধ কাৰেক্ট হৈছে আমাৰ গোটেইকেইটা মিলিছে নেক্সট আমি 12 নম্বৰটো এতিয়া চাম কি কৈছে উক্তিক পি কৈছে কি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 এতিয়া চোৱা স্বাভাৱিক সংখ্যা আমাৰ কি আছিল 1 2 3 4 5 6 7 এনেকৈ আমাৰ কলৈ গৈ থাকিব ইনফিনিটিলৈ গৈ থাকিব আমাৰ স্বাভাৱিক সংখ্যাকেইটা এতিয়া এইটো কি ক্ৰমিক মানে চিৰিয়েলি আছে ইয়াৰ এই দুটা আমাৰ কি স্বাভাৱিক সংখ্যা ইয়াৰ যদি আমি গসাউ উলিয়াও সদায় 1 পাম তাৰপিছত চোৱা এইটো আমাৰ ক্ৰমিক মানে চিৰিয়েলত আছে ইয়াৰ যদি আমি 3 আৰু 4 গসাউ উলিয়াম সদায় 1 পাম তাৰপিছত 5 আৰু 6 যেতিয়া গসাউ উলিয়াম আমি 1 পাম আৰু তেনেকৈয়ে তুমি যদি 3 আৰু 2 বা ইয়াৰ গসাউ উলিয়াও তেতিয়া 1 পাবা বা 4 বা 5ৰ গসাউ উলিয়ালে কি আমি 1 পাম গতিকে এইটো কি হৈছে শুদ্ধ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 ইয়াত কি আছে এইটো 1 গতিকে এইটো শুদ্ধ এতিয়া উক্তিত চোৱা কি কৈছে দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 সহমৌলিক সংখ্যা যেনেকৈ ইয়াত চোৱা 5 আৰু তলত 3 এই 5 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা ইয়াৰ 1ৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই গতিকে এই দুটাৰ যেতিয়া আমি গসাউ উলিয়াম সেইটো আমাৰ কি হ'ব 1 হ'ব এতিয়া বেলেগ এটা চোৱা 2 এটা মৌলিক সংখ্যা লৈছো আকৌ 7 এতিয়া 2 আৰু 7 এই দুটা কি সহমৌলিক সংখ্যা ইয়াৰ 1ৰ বাহিৰে মানে 1ৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই গতিকে ইয়াক আমি কটাকটি কৰিব নোৱাৰো সম্পূৰ্ণৰূপে যেতিয়া এই দুটাৰ গসাউ উলিয়াম আমি কি পাম 1 পাম হে এইটো আমাৰ কি উক্তি যিটো দুটা সহমৌলিক সংখ্যা আৰু গসাউ 1 এইটো সত্য তুমি যিকোনো দুটা সহমৌলিক সংখ্যা ল'বা তাত মানে গসাউ উলিয়াবা সদায় 1 আহিব গতিকে এইটো আমাৰ সত্য দুয়োটা আমাৰ কি সত্য এতিয়া শুদ্ধ বিকল্প হৈছে পি সত্য কিউ অসত্য এইটো কেনেকৈ হ'ব ভুল পি অসত্য কিউ সত্য এইটো ভুল এতিয়া কৈছে পি আৰু কিউ দুয়োটাই সত্য হে আমাৰ এইটো অপশ্যন হ'ব তাৰপিছত এইটো আমাৰ চাবই নালাগে ইয়াত কৈছে নহয় সত্য হে আমাৰ এইটো কি হৈ যাব 13 নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে দুটা ধনাত্মক অখণ্ড সংখ্যা আকৌ ধনাত্মক পি আৰু কিউ কি কৈছে অখণ্ড সংখ্যা কৈছে আকৌ ধনাত্মক কৈছে তাক কেনেদৰে মানে এনেদৰে প্ৰকাশ কৰিব পাৰি পি ইকুৱেল টু এ বি স্কুৱাৰ আকৌ কিউ ইকুৱেল টু এ স্কুৱাৰ বি এইটো আমাৰ মানে পি আৰু কিউ অখণ্ড সংখ্যা ধনাত্মক আকৌ ইয়াৰ এনেকৈ প্ৰকাশ কৰিব পাৰি য'ত আমাৰ এ আৰু বি দুয়োটাই মৌলিক সংখ্যা আৰু পি আৰু কিউ লসাগু উলিয়াবলৈ কৈছে ইয়াৰ লসাগু উলিয়াম চোৱা 13 নম্বৰ প্ৰশ্নটোৰ সলিউশ্যন 13 নম্বৰ মানে এমচিকিউটো ইয়াত আমাক কি কৈছে যে লিখিব পাৰি পিক প্ৰকাশ কৰিব পাৰি এ বি স্কুৱাৰ পিক এ বি স্কুৱাৰ প্ৰকাশ কৰিব পাৰি ইয়াত চোৱা বি মানে আমাৰ কি আছে দুটা দিয়া আছে মানে মই ইয়াত এনেকৈ লিখিব পাৰি এ পূৰণ বি তাৰমানে বি দুটা এনেকৈ লিখিছোঁ একো প্ৰব্লেম নাই দুটা স্কুৱাৰ আছে যে হে মানে দুটা লিখিছোঁ তাৰপিছত কিউ আছে কিউ এ স্কুৱাৰ বি তাৰমানে মই এ স্কুৱাৰক লিখিব পাৰি এ পূৰণ এ বি এই দুটাৰ আমাৰ কি কৰিব কৈছে লসাগু উলিয়াব কৈছে মই এতিয়া লিখিম লসাগু উলিয়াব কৈছে চোৱা ইয়াত এ কমন আছে ইয়াত এ কমন আছে তাৰমানে মই ইয়াৰ পৰা দুটাৰ পৰা এটা কমন ল'ম এ লৈ ল'ম তাৰপিছত চোৱা ইয়াত বি আছে হে মই ইয়াৰ পৰা এটা বি উঠাই ল'ম আৰু বাকী যি ৰৈ যাব লসাগুত সেইটো উঠাব লাগে 2 আৰু এ আৰু বি হৈ গৈছে এ তাৰপৰা বি লিখিছোঁ এতিয়া চোৱা ইয়াত এটা এ আছে ইয়াত এটা আছে দুটা এ পূৰণ হৈ আছে তাৰমানে মই চোৱা এইটো এ তাৰপৰা এক লৈ কৰি লওঁ এ পূৰণ এ তাৰপিছত ইয়াত বি আছে এক চাইড কৰি ল'ম বি পূৰণ বি এতিয়া চোৱা দুটা এ আছে মানে মই লিখিব পাৰি এ স্কুৱাৰ ইয়াত যে মানে কৰিছিলোঁ যে ইয়াত চোৱা দুটা বি আছে তাৰমানে মই লিখিব পাৰি বি স্কুৱাৰ এতিয়া একেলগে মিলাই দিলে এ স্কুৱাৰ বি স্কুৱাৰ এতিয়া আমি চাম যে কোনটো অপশ্যনত আমাৰ আছে এইটো চোৱা বি নম্বৰ অপশ্যনত যিটো কি আমাৰ এ স্কুৱাৰ বি স্কুৱাৰ দিয়া আছে তাৰমানে এইটো আমাৰ শুদ্ধ বি নম্বৰ অপশ্যনটো এতিয়া আমাৰ চোৱা 14 নম্বৰ প্ৰশ্নত কি আছে পি দিয়া আছে 119 কিউ দিয়া আছে 462 আৰ দিয়া আছে 105 আৰু এছ দিয়া আছে 2310 এইকেইটা আমাৰ কি দিয়া আছে আৰু সংখ্যাকেইটা শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত আমাৰ কি শুদ্ধ বিকল্প দিয়া আছে এমচিকিউ ইয়াত মানে আমাৰ যিবোৰ এটা সিলেক্ট কৰিব লাগে ইয়াত আমাৰ মৌলিক উৎপাদকৰ সংখ্যা হিচাপে মানে যাৰ মৌলিক উৎপাদক বেছি থাকিব তাক ঊৰ্ধ্বক্ৰমত মানে প্ৰথমে লিখিব লাগিব যাৰ মানে বেছি থাকিব তাক লাষ্টত শেষত লিখিব লাগিব এইকেইটাৰ মৌলিক উৎপাদকৰ সংখ্যা হিচাপে এতিয়া চোৱা মই ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম আৰু চাম মানে কেইটা মৌলিক উৎপাদক আছে তাক মই প্ৰথমে ৰাখিম আৰু তাৰ যাৰ মানে বেছি আছে তাক লাষ্টত ৰাখিম ইয়াত আমাক কি কৈছে ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে হে এইটো সলভ কৰো 14ৰ সলিউশন ইয়াত চোৱা 14ৰ সলিউশন প্ৰথমে আমাক কি দিছে পি দিছে 119 এতিয়া আমি প্ৰথমে ইয়াত লিখিলো মই 0 2 4 6 8 এইকেইটা আমাৰ যুগ্ম সংখ্যা এতিয়া অযুগ্ম সংখ্যা কেইটা ইয়াত চোৱা 9 এইকেইটা আমাৰ কি অযুগ্ম সংখ্যা গতিকে ইয়াত লাষ্টত কি আছে আমাৰ 9 আছে গতিকে ইয়াতো আমাৰ কি আছে 3 ৰে হৰণ হ'ব 3 আমাৰ কি 11ত 3 লগত 3 পূৰণ কৰিলে 3 লগত 3 পূৰণ কৰিলে 9
2 এটা ৰৈ যায়, ইয়াত আহি 29, 29 আমাৰ এটা কি মৌলিক সংখ্যা, গতিকে 3ৰে নহ'ব, 3 কেঞ্চেল, 5ৰে নহ'ব কিয়নো লাষ্টত 0 বা 5 নাই, 5ৰে নহয় 7। এতিয়া চোৱা 7ৰে, 7ৰ লগত যেতিয়া মই 2 পূৰণ কৰিম কি হ'ব 14, 7ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 7, গতিকে এইটো কেঞ্চেল হ'ব কিয়নো ডাঙৰ 11তকৈ ডাঙৰ, গতিকে এইটো ল'ম। 7 আমাৰ 11ত একবাৰ কিমান ৰৈ যায় 4 ৰৈ যায়, ইয়াত আহিব 49, 49 হ'লে 7 49ত 7 বাৰ, যেতিয়া 7ৰ লগত 7 পূৰণ কৰিম আমাৰ কি হ'ব 49, গতিকে এইটো আমাৰ ওলাইছে 17, 17 এটা কি মৌলিক সংখ্যা। ইয়াত মই মানে লিখিব পাৰি 119 পূৰণ 17, ইয়াত চোৱা কেইটা ওলাইছে দুটা, ইয়াত দুটা ওলাইছে, পি আমি কি পাইছো দুটা। নেক্সট আকৌ কি দিয়া আছে আমাৰ কিউ, কিউ দিয়া আছে, কিউ কি আছে 462, ইয়াৰ মানে মৌলিক উৎপাদকৰ সংখ্যা ওলাব লাগে। লাষ্টত 2 আছে, 2 থাকিলে 2ৰে, 2 4ত 2 বাৰ, 2 6ত 3 বাৰ, 2 1ত 1 বাৰ। এতিয়া ইয়াৰ লগত আমি ইয়াক পূৰণ কৰিলে আকৌ এইটো উভতাই পাম, 2ৰ লগত 1 পূৰণ কৰিলে 2, 2ৰ লগত 3 পূৰণ কৰিলে 6, 2ৰ লগত 4 পূৰণ কৰিলে 4। এতিয়া চোৱা লাষ্টত 1 আছে, 1 থাকিলে 3ৰে, 3 আমাৰ 3 পূৰণ 7 কিমান হয় 21, আৰু 3 পূৰণ 8 আমাৰ কি হয় 24, এইটো নহ'ব ডাঙৰ আছে 23তকৈ, সেয়ে আমি এইটো ল'ম 7 ল'ম। 3ৰ লগত 7 পূৰণ কৰিলে হ'ব 21 আৰু 21 22 23, 2 এটা ৰৈ যায়, ইয়াত আহিব, ইয়াত আহিলে 21 আকৌ 7ৰে। এতিয়া চোৱা ইয়াত 7 আছে, 7ৰে যদি আমি 3ৰ লগত কৰিম সেইটো নহ'ব, তাৰপিছত 5ৰে নহ'ব 7ৰে হ'ব, 7 আমাৰ 77ত 11 বাৰ। এতিয়া চোৱা ইয়াত কেইটা ওলাইছে 1 2 3 4টা, গতিকে আমাৰ কিউৰ কেইটা ওলাইছে কিউ 4টা। নেক্সট কি আছে, নেক্সট আমাৰ আছে আৰ, আৰৰ কি দিয়া আছিল, আৰত 105 দিয়া আছিল। ইয়াৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম, মৌলিক উৎপাদকৰ সংখ্যা উলিয়াবলৈ হ'লে ইয়াত চোৱা 5 আছে, 5 থাকিলে 5ৰে অকল, 5 থাকিলে 5ৰে, 5 10ত 2 বাৰ, 5 5ত 1 বাৰ। এতিয়া চোৱা লাষ্টত 1 আছে, 3টা 3 7 বাৰ, ইয়াত চোৱা 7 আমাৰ মৌলিক সংখ্যা, গতিকে আমি আৰ কি পালো, আৰ পালো 3টা, আৰ 3টা। নেক্সট আমাৰ এছ, এছত কি আছে 2310, লাষ্টত চোৱা 0 আছে, গতিকে আমি ইয়াত 2ৰে, 2 আমাৰ 2ত 1 বাৰ, তাৰপিছত 3ত 1 বাৰ, 2ৰ লগত 1 পূৰণ কৰিলে 2, 1 এটা ৰৈ যায়, ইয়াত 11, চোৱা কি আছে 11, 11 2ৰ লগত 5 পূৰণ কৰিলে 10, 1 এটা ৰৈ যায়, ইয়াত আহিব 10, তাৰপিছত 5 2ৰ লগত 5 পূৰণ কৰিলে 10, গতিকে এইটো ওলাইছে। এতিয়া চোৱা লাষ্টত 5 আছে, 5 11ত 2 বাৰ, 1 এটা ৰৈ যায়, 15, 3 বাৰ 15ৰ লগত 5ৰ লগত 3 পূৰণ কৰিলে 15, ইয়াত 5 1 বাৰ, লাষ্টত 1 আছে 3টা, ইয়াত চোৱা 231, ইয়াত আমাৰ ওলাইছিল, গতিকে কিমান 77, তাৰপিছত 7 11 বাৰ ইয়াত ওলাইছিল, যে ইয়াৰ পৰা এনেকৈ সলভ কৰিলো। এতিয়া চোৱা ইয়াত কেইটা হ'ল 1 2 3 4 5টা, গতিকে আমাৰ এছ কিমান, এছ 5টা, আটাইতকৈ ডাঙৰ কি আমাৰ এছ, গতিকে এছ লাষ্টত আহিব, তাৰপিছত আমাৰ কিউ, তাৰপিছত আৰ আৰু পি, পিত আটাইতকৈ কম, গতিকে পি ফাৰ্ষ্টত আহিব, ঊৰ্ধ্বক্ৰমত কৈছিল, গতিকে পি আৰ কিউ এছ। এতিয়া আমি চাম যে আমাৰ এম চি কিউ অপশ্যনত কোনটো আছে, ইয়াত চোৱা পি আৰ কিউ এছ, গতিকে আমাৰ কি হ'ব বি নম্বৰটো হ'ব আমাৰ আনচাৰ। ইয়াত চোৱা কি কৈছে, উক্তি 3 আৰু 10 সহমৌলিক সংখ্যা। মই প্ৰথমে 15 নম্বৰ ইয়াত লিখো, এনে মানে এম চি কিউ ভালকৈ ইয়াত সলিউশ্যন কৰি আছো। চোৱা 3 আৰু 10, ইয়াক আমি সহমৌলিক সংখ্যা কিয় ক'ব পাৰিম, চোৱা ইয়াৰ মাজত মানে কোনো বেলেগ সাধাৰণ উৎপাদক নাই, ইয়াক আমি সম্পূৰ্ণ মানে কটাকটি কৰিব নোৱাৰি, ইহঁতৰ মানে এটাই উৎপাদক আছে 2ৰ মাজত। মই 3 কেনেকৈ লিখিব পাৰি, 3ৰ লগত 1 পূৰণ কৰিলে 3 লিখিব পাৰি, আৰু 10ক মই 10ৰ লগত 1 পূৰণ কৰি লিখিব পাৰি। ইয়াৰ সাধাৰণ উৎপাদক কি মাত্ৰ 1 আছে, বেলেগ কিবা ইয়াৰ মানে সাধাৰণ উৎপাদক নাই বা উৎপাদক নাই ইহঁতৰ মাজত, ইয়াক আমি ভালকৈ কটাকটি কৰিব নোৱাৰি। তেনেহ'লে 3 আৰু 10 কি সহমৌলিক সংখ্যা। ঠিক আছে, তেনেহ'লে এইটো আমাৰ যিটো উক্তি 3 আৰু 10 সহমৌলিক সংখ্যা, কথাটো মানে সম্পূৰ্ণ শুদ্ধ সত্য, সেয়া আমাৰ এইটো শুদ্ধ। এতিয়া চোৱা যুক্তি আৰত কি কৈছে, এ আৰু বি, ইয়াত আমাৰ এ লৈছে আৰু ইয়াত ধৰো বি লৈছো, এ বা বি বেলেগ মানে দুটা সংখ্যা লৈছো, সিহঁত সহমৌলিক হ'ব যদিহে 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। মই ইয়াত বুজিছিলো যে সহমৌলিক সংখ্যাৰ সাধাৰণ মানে উৎপাদক একেই থাকে, ইয়াত কৈছো যে এ আৰু বি সাধাৰণ মানে সহমৌলিক সংখ্যা হ'ব যদি সিহঁতৰ মানে সাধাৰণ উৎপাদক 1 থাকে, তেনেহ'লে এইটো কথাটো সত্য, মানে আমি ইয়াত ভালকৈ বুজি পাইছিলো, আৰু এইটো কথা আকৌ মানে ওলোটাকৈ কৈ আছে, তেনেহ'লে আমাৰ এ আৰু আৰ দুয়োটাই কি মানে সত্য বা শুদ্ধ ব্যাখ্যা। এতিয়া চোৱা আমাৰ কোনটো অপশ্যনত আছে, এ আৰু আৰ দুয়োটাই সত্য, যুক্তি আৰ শুদ্ধ ব্যাখ্যা, তাৰ মানে এইটো আমাৰ কি এইটো অপশ্যন ৰাইট হ'ব। আৰু ইয়াত চোৱা বাকী জিকে দিয়া আছে, মানে উক্তি সত্য কিন্তু উক্তি আৰ যিটো যুক্তি আৰ এইটো ভুল, এইটো কেনেকৈ হ'ব, এইটো নহ'ব,
উক্তি এ অসত্য কিন্তু যুক্তি আর সত্য, এইটোতো নহ'ব, ইয়াত এটা ভুল এটা শুদ্ধ কৈ আছে। আৰু ইয়াত মানে অলপ মানে খেলি মেলি লাগিব পাৰে। চোৱা এ আৰু আৰ দুয়োটাই সত্য, সত্য কৈছে, কোনো প্ৰব্লেম নাই। ইয়াত যুক্তি আৰু উক্তি ইয়াৰ শুদ্ধ বাক্য কি নহয়, নহয় কৈছে, এইটো নহ'ব। আমাৰ কোনটো হ'ব? এ নম্বৰটো। 16 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত কি কৈছে, উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। আমাৰ ইয়াত উৎপাদক বৃক্ষ দিয়া আছে আৰু এইটো পৰ্যবেক্ষণ কৰি এক্সৰ মান, ৱাইৰ মান আৰু জেডৰ মান উলিয়াব লাগে। ইয়াত চোৱা এক্স আছে, ৱাই আছে আৰু ইয়াত আমাৰ ইয়াত জেড আছে, এইকেইটাৰ মান উলিয়াব লাগে। তাৰপিছত এক্স, ৱাই আৰু জেডৰ মানক যোগ কৰি ইয়াৰ মানে অপশ্যনৰ পৰা এটা এটাকৈ চিলেক্ট কৰিব লাগে। এতিয়া চোৱা এইটো আমাৰ মানে এক্স ওলাব লাগে। এইটো প্ৰথমে আমি উৎপাদক বৃক্ষ ভালকৈ বুজি পাব লাগিব। চোৱা ইয়াত আমি 12ৰ এতিয়া উৎপাদক বৃক্ষ বনাম। ইয়াৰ পৰা আমাৰ 16 নম্বৰটো আৰম্ভ হ'ব। 12ৰ উৎপাদক বৃক্ষ বনালে ইয়াত লাষ্টত 2 আছে, 2ৰে 2 6 বাৰ, 6 আছে, 2ৰে 2 3 বাৰ আৰু 3 আমাৰ কি মৌলিক সংখ্যা, গতিকে আমি ইয়াত ৰৈ যাব লাগিব। এতিয়া চোৱা মই ইয়াত লিখিম 12। 12ৰ উৎপাদক বৃক্ষ কি আছিল? 2ৰ লগত 6 পূৰণ কৰিম, 2ৰ লগত 6 পূৰণ কৰিম। এতিয়া চোৱা 6 আছে, 6ক মই এনেকৈ লিখি 2ৰ লগত 3 পূৰণ কৰিম, 2ৰ লগত 3 পূৰণ কৰিম আৰু এনেকৈ আমাৰ উৎপাদক বৃক্ষ হ'ব। এতিয়া চোৱা আমাৰ ইয়াত কি 12, 12ক যদি আমাক ইয়াত দিয়া নাথাকে আমি কেনেকৈ ওলাম? 2ৰ লগত 6ক পূৰণ কৰি 2ৰ লগত 6 পূৰণ কৰিলে কি হ'ব? আমাৰ 12 হ'ব। এতিয়া চোৱা যদি আমাৰ ইয়াত মানে 6 দিয়া নাথাকে তেনেহ'লে 6 কেনেকৈ ওলাম? 2ক মানে 12ৰে হৰণ কৰি 2 একবাৰ, 2 6 বাৰ, গতিকে আমাৰ এইটো মানে 6 ওলাই যাব। তাৰ মানে এইটো যদি আমাৰ দিয়া নাথাকে ইয়াৰ লগত পূৰণ কৰিম, যদি এইটো বা এইটো দিয়া নাথাকে এইটোক লৈ মানে এইটোৰ লগত হৰণ কৰিলে এইটো ওলাব, এইটোক লৈ এইটোৰ লগত হৰণ কৰিলে এইটো ওলাব। তাৰমানে উৎপাদক বৃক্ষ এনেকৈ কাম কৰে। এতিয়া চোৱা আমাৰ প্ৰশ্নত কি আছে, এক্সৰ মান দিয়া নাই, তাৰমানে আমি ইয়াৰ লগত পূৰণ কৰিলে আমি এক্স ওলাই যাব আমাৰ ইয়াত। চোৱা কি কি দিয়া আছে, 1 2 7 5 আৰু 3ক পূৰণ কৰিম, এতিয়া ওলাব আমাৰ এক্সৰ মান। 3 লগত 5 পূৰণ কৰিলে 15, 5 ইয়াত আমি ল'ম, এটা ৰৈ যাব। 3 লগত 7 পূৰণ কৰিলে 21 আৰু আমাৰ কি হ'ব 22, 2 ল'ম, 2 এটা ৰৈ যাব। 3 লগত 2 পূৰণ কৰিলে আমাৰ কি হয় 6 আৰু 2 আছিল 8, 3 লগত 1 পূৰণ কৰিলে 3, 3825। ইয়াত চোৱা আমাৰ বি নম্বৰ অপশ্যনত কি আছে 3825, তাৰমানে এইটো আমাৰ এক্সৰ মান 3825 ওলাইছে। এতিয়া আমি ওলাম ৱাইৰ মান। ইয়াত চোৱা ৱাই, এতিয়াতো আমাৰ ইয়াত এটা প্ৰব্লেম লাগিল যে এতিয়া এক্স ওলাইছিলো, ইয়াৰ লগত ইয়াক পূৰণ কৰিছিলো, এইটো ওলাই মানে এক্স বাই মানে ওলাইছিলো। এতিয়া চোৱা ইয়াত ৱাই মানে দিয়া নাই, ৱাই উলিয়াব লাগে। তাৰমানে আমি ইয়াৰ লগত হৰণ কৰিম, এইটোৰে এইটো হৰণ কৰিম, আমাৰ এইটো ওলাই যাব। এতিয়া চোৱা কেনেকৈ কৰিম, 85 লৈছো আৰু ইয়াত 425। ইয়াত চোৱা আমাৰ 85ৰ লগত কিবা এটা পূৰণ কৰিলে আমি 425 পাম। ইয়াত 42ত নাযায়, ইয়াতে হ'ব। 85ক মই ইয়াত নেওতা লিখি লওঁ। ইয়াত 85ৰ নেওতা লিখিছো, 1ৰ লগত 5 পূৰণ কৰিম 5, 8ৰ লগত 1 পূৰণ কৰিলে 8। এতিয়া চোৱা 5ৰ লগত 2 পূৰণ কৰিলে 10, 10ৰ শূন্য, এটা ৰৈ যায়। 2ৰ লগত 8 পূৰণ কৰিলে 16 আৰু 1 17, আমাৰ 17। এতিয়া চোৱা 3 লগত 5 পূৰণ কৰিলে 15, 15 5, এটা ৰৈ যায়। 3 লগত 8 পূৰণ কৰিলে 24 আৰু এটা আছিল 25। 4 লগত 5 পূৰণ কৰিলে 20, শূন্য 2 এটা ৰৈ যায়। 8ৰ লগত 4 পূৰণ কৰিলে 32 আৰু আমাৰ 2 এটা আছিল, তেনেহ'লে 34। এতিয়া 5ৰ লগত 5 পূৰণ কৰিলে 25, 5 2 এটা ৰৈ যায়। 5ৰ লগত আমি যেতিয়া 8ক পূৰণ কৰিম কি পাম 40 আৰু 2 এটা আছিল, তাৰমানে আমাৰ ইয়াত 42। ইয়াত চোৱা 425 মানে 425 কিমান 5 বাৰ যাব, গতিকে ইয়াত 5 লিখাৰ পিছত 5ৰ লগত 85ক পূৰণ কৰিম, ইয়াত কি ওলাব 425 আৰু 425ৰ পৰা মানে 425ক বাদ দিলে 0, গতিকে আমাৰ আনচাৰটো কি, আনচাৰ কি 5। গতিকে ইয়াত চোৱা ৱাইৰ মান এই অপশ্যনত আছে 5, তাৰমানে আমি 5 পাই গ'লো। এতিয়া আমাৰ কি ওলাব লাগে জেড। ইয়াত চোৱা আমাৰ কি আছে 85, ইয়াত আছে 5, ইয়াত আছে জেড ওলাব লাগে, তাৰমানে 5ক 85ৰে হৰণ কৰিম। এতিয়া 5ক 85ৰে হৰণ কৰিম, বাহিৰত 5 আৰু ভিতৰত 85, মানে আমাৰ জেড ওলাব লাগে, হে কৰিছো। ইয়াত চোৱা 8 আছে, 5 8ত একবাৰ, 5ৰ লগত 1 পূৰণ কৰিলে 5, 8ৰ পৰা এতিয়া মাইনাছ হ'ব, 3 ৰৈ যাব আৰু এইটো 5 নামি আহিব। এতিয়া 5 আমাৰ কিমান 35ত 7 বাৰ 7ৰ লগত 5 পূৰণ কৰিলে আমাৰ 35 হয়। ইয়াত মানে এতিয়া মাইনাছ কৰিম, 35ৰ পৰা 35 বাদ দিলে 0, গতিকে আমাৰ আনচাৰটো কি হ'ব 17। এতিয়া আমি জেডৰ বি নম্বৰ অপশ্যনটো আমাৰ কি 17। এতিয়া আমি কি পাইছো, ইয়াত চোৱা এক্স পাইছো, এক্স কি পাইছো 3825। তাৰপিছত ৱাইৰ মান পাইছো, ৱাইৰ মান কি 5 আৰু তাৰপিছত এক্স পাইছো, এক্সৰ মান কি আমাৰ 17 আৰু এই গোটেইকেইটা এতিয়া কি কৰিব লাগে যোগ কৰিব লাগে। ইয়াত যোগ কৰো, ৱাইৰ মান ইয়াত লিখো, তাৰপিছত ইয়াত 17 লিখাৰ পিছত এতিয়া যোগ কৰিম। চোৱা 5ৰ লগত 5 পূৰণ যোগ কৰিলে 10 আৰু 7 কিমান 17, 17ৰ 7 এটা ৰৈ যায়। 2ৰ লগত ইয়াত একো নাই মানে 0, 2ৰ লগত 0 যোগ কৰিলে 0 আৰু 1 3 আৰু আমাৰ ইয়াত 1 আছিল 7ৰ কি হ'ব 4।
এতিয়া 8 নামি আহিব আৰু 3 নামি আহিব, একো নাই মানে ইয়াত এটা শূন্য আছে নামি আহিছে, এইটো আমাৰ আনসাৰ 3847। ইয়াত চোৱা আমাৰ ক'ত আছে 3847, বি নম্বৰ অপশ্যনত x প্লাছ ৱাই প্লাছ জেড আমাৰ যিটো মান আছে সেইটো ওলাই ল'লো। এতিয়া এইটো অপশ্যন মিলিছে, তাৰমানে আমাৰ 16 নম্বৰ প্ৰশ্নটো কমপ্লিটলি শেষ হৈছে আৰু এইটো কনচেপ্ট ভালকৈ বুজি ল'বা। এতিয়া চোৱা 17 নম্বৰ প্ৰশ্ন, ইয়াত কি কৈছে, শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনী চক্ৰ এখনত অংশগ্ৰহণকাৰী সকলৰ বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান, ইংৰাজী আৰু গণিতৰ অংশগ্ৰহণকাৰী সংখ্যা ক্ৰমে 60, 84 আৰু মানে 108 108টা। এনেকৈ চোৱা বিজ্ঞানৰ যিটো শিক্ষক আছে আমাৰ অংশগ্ৰহণকাৰী যি মানে বিদ্যালয়ৰ মানে আলোচনা চক্ৰত বহিব, ইয়াত বিজ্ঞানৰ কি আছে 60ডাল, বিজ্ঞানৰ কি আছে 60জন, ইংৰাজীৰ আছে 84 জন আৰু গণিতৰ আছে 108 জন, মানে 108 জন। ইয়াত আমাৰ কি কৰিব লাগে মানে তেওঁলোকে কি কৰিব আলোচনা কৰিব মানে এই বেচৰকাৰী স্কুলৰ মানে প্ৰাইভেট স্কুলৰ টিচাৰসকলে মিটিঙত। এতিয়া কি কৈছে ইয়াত প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে, প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব, তাৰমানে তেওঁলোকে মিটিং কৰিবলৈ মানে কোঠাত বহিব আৰু মানে বিষয়ৰ সমান সংখ্যকৈ মানে শিক্ষক বহাব, তাত মানে কিমানটা মানে সৰ্বোচ্চ মানে এটা কোঠাত বহিব পাৰিব। ইয়াত আমাক কি কৈছে সৰ্বোচ্চ থাকিলে এইটো ক্ষেত্ৰত আমি কি কৰিম এইটো মানে তিনিটা মানে সংখ্যাৰ আমি কি কৰিম গসাউ উলিয়াম আৰু এইটো আমাৰ আনসাৰ হৈ যাব। সৰ্বোচ্চ কৈছে ইয়াত গসাউ উলিয়াম এই তিনিটা নম্বৰত। এতিয়া গসাউ উলিয়াবলৈ হ'লে আমি প্ৰথমে কি কৰিব লাগিব, ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। তোমালোকে ইয়াত সৰ্বোচ্চ বুজিছে দেখিছা আৰু গসাউ উলিয়াই দিবা, মানে একো প্ৰব্লেম নহ'ব। ইয়াত চোৱা 30, 84 আৰু 108, ইয়াৰ মানে সলিউশ্যন আমি 17 নম্বৰৰ পৰা আৰম্ভ কৰিম। ইয়াত 17 ইয়াৰ সলিউশ্যন আমি প্ৰথমে গসাউ উলিয়ালোঁ। ইয়াত চোৱা 60, তাৰপিছত আছে 84 আৰু আছে 108। ইয়াত চোৱা আমাৰ লাষ্টত শূন্য আছে, শূন্য থাকিলে 0, 2, 4, 6, 8 কি আছে শূন্য আছে, 2 2, 6 তিনিবাৰ, 2ৰ লগত মানে 3 পূৰণ কৰিলে 6 হয় আৰু শূন্য নামি আহিব। এতিয়া চোৱা লাষ্টত শূন্য আছে 2 2 15 বাৰ, লাষ্টত 5 আছে, 5 থাকিলে আমাৰ কি হ'ব 1, 3, 5, 7, 9, 5 আছে, 5 মানে 5ত আমাৰ ইয়াত যাব 5 15ত 3 বাৰ, 3 এটা কি মৌলিক সংখ্যা, ইয়াত আমি ৰৈ যাম। তাৰপিছত 84 চোৱা লাষ্টত 4 আছে, 4 থাকিলে 2 4 বাৰ, 2 বাৰ, 2ৰ লগত 2 পূৰণ কৰিলে 4, 2ৰ লগত 4 পূৰণ কৰিলে 8 হৈছে, ঠিক আছে। লাষ্টত 2 আছে, এতিয়া চোৱা 2 আছে, 2ৰ লগত 2 পূৰণ কৰিলে 4 আৰু 2ৰ লগত 1 পূৰণ কৰিলে 2, এতিয়া চোৱা লাষ্টত 1 আছে, 1 থাকিলে 3 যায়, 3 আমাৰ 21ত 7 বাৰ, 21ৰ লগত 7 পূৰণ কৰিলে 3ৰ লগত 7 পূৰণ কৰিলে 21 আহে, 7 এটা মৌলিক সংখ্যা, ইয়াত আমি ৰৈ যাম। আৰু ইয়াত চোৱা লাষ্টত 8 আছে, 2 10ত 5 বাৰ আৰু ইয়াত আমাৰ 2 4 বাৰ, 2ৰ লগত 4 পূৰণ কৰিলে 8, 2ৰ লগত 5 পূৰণ কৰিলে 10, এতিয়া লাষ্টত 4 আছে, 4 থাকিলে 2 বাৰ, 2ৰ লগত 2 পূৰণ কৰিলে 4, 1 এটা ৰৈ যায়, ইয়াত আহিব 14 আৰু তাৰপিছত মানে 14ত আমাৰ 7 বাৰ, 1 মুচি দিওঁ। এতিয়া চোৱা লাষ্টত কি আছে 7 আছে, 7 থাকিলে আমাৰ 7 আছে 3 9 বাৰ, 3ৰ লগত 9 পূৰণ কৰিলে 27 হয়, ইয়াত 9 আছে, 9 থাকিলে 3 9ত 3 বাৰ, ইয়াত চোৱা 3 ওলাইছে মৌলিক সংখ্যা, গতিকে মই এতিয়া লিখিব পাৰোঁ যে 60 কাৰ সমান 2 পূৰণ 5 পূৰণ 3, নেক্সট 84 কাৰ সমান 1 2 2 আৰু 1 3 আৰু 1 7ৰ সমান। তাৰপিছত 108 কাৰ সমান 1 2 2 3ৰ সমান। এতিয়া আমাৰ কি আছিল প্ৰশ্নটোত আছিল সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব, ইয়াত সৰ্বোচ্চ আছে গসাউ উলিয়াম। ইয়াত চোৱা গসাউ কি হ'ব, ইয়াত মানে আমাৰ 1 2 1 মানে 3টা 2 আছে, 1 কমন ল'ব পাৰিম, মানে 3টাত আছে থাকিলে 1 কমন লয়। ইয়াত আকৌ চোৱা ইয়াতো 3টাত আছে, তাৰমানে ইয়াৰ পৰা আমি 1 কমন ল'ম। আকৌ চোৱা ইয়াত 1 3 আছে, ইয়াত 1 3 আছে আৰু ইয়াত 1 3 আছে, তাৰমানে আমি ইয়াৰ পৰা আৰু 1 3 কমন ল'ব পাৰিম। তাৰপিছত আমাৰ কি একো মানে 3টাৰ মাজত একো কমন আছে বেলেগ কিবা নাই, গতিকে আমাৰ গসাউ এইটোৱে হ'ব, বেলেগ ইয়াত একো নাই। 2ৰ লগত 2 পূৰণ কৰিলে 4 আৰু 3 এটা ইয়াত ৰৈ যায়, 3ৰ লগত 4 পূৰণ কৰিলে 12, গতিকে আমাৰ সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব প্ৰতিটো কোঠাত 12 জনকৈ, এইটো আমি ইয়াত ভালকৈ এতিয়া লিখি দিম। ইয়াত চোৱা মই কি লিখিছোঁ, প্ৰশ্নৰ পৰা উঠাই লিখিছোঁ যে প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 জনকৈ বহিব পাৰিব, ইয়াত আমাৰ 12 ওলাইছিল, সেয়া মই লিখিছোঁ 12 জনকৈ বহিব পাৰিব। এইটো আমাৰ কি আছিল, ইয়াত মানে ইয়াৰ পৰা আৰম্ভ হৈছিল আমাৰ 1 নম্বৰটো আৰম্ভ হৈছিল 12 জনকৈ বহিব পাৰিব। এতিয়া আমি নেক্সট কি কৰিম 2 নম্বৰটো। ইয়াত চোৱা আমাৰ কি কৈছে 2 নম্বৰটোত অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব। চোৱা আমাৰ এটা কোঠাত 12 জনকৈ মানে বহিব পাৰে সৰ্বোচ্চ, ইয়াতকৈ বেছি বহিব নোৱাৰে। আৰু আমাৰ শিক্ষক আছিল কিমান 60 জন, 84 জন আৰু 108 জন, মানে এনেকৈ শিক্ষক আছিল। এতিয়া মুঠ শিক্ষক কেইটা এইটো যোগ কৰিম আৰু 12ৰে হৰণ কৰি দিম, তাৰপিছত আমাৰ যিটো হ'ব সেইটো আমাৰ ওলাব, তাক মানে আমি সেই কিমানটা কোঠা আছে সেইটো ওলাব, আমি ইয়াক মানে যোগ কৰিম প্ৰথমে, তাৰপিছত 12ৰে হৰণ কৰি এইটো 2 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ওলাম।
ইয়াত মই লিখিম মুঠ শিক্ষকৰ সংখ্যা, মুঠ শিক্ষকৰ সংখ্যা। মুঠ শিক্ষকৰ সংখ্যা কি আছিল 84 যোগ 108। এতিয়া এইটো যোগ কৰিম এইকেইটা, ইয়াত চোৱা এনেকৈ মই পাতি লওঁ মানে বুজাত মানে সহজ হ'ব। 10884 আৰু কি আছিল 60 আছিল। এতিয়া যোগ কৰিম, 8ৰ লগত 4 পূৰণ কৰিলে আমাৰ কি 12, 12ৰ 2 এক এটা ৰৈ যায়। ইয়াত চোৱা 8 আৰু 6 যোগ কৰিলে 14 আৰু 1 15, 15 5 এক এটা ৰৈ যায়। 1 আৰু 1 এটা আছিল 252, মানে আমাৰ মুঠ শিক্ষক হৈছে 252টা শিক্ষক মুঠ। এতিয়া আমি কি কৰিম 252ক 12ৰে হৰণ কৰিম। 12টা মানে সৰ্বোচ্চ কোঠাত মানে এটা কোঠাত সৰ্বোচ্চ বহিব পৰা শিক্ষকৰ সংখ্যা মানে 12জন, গতিকে ইয়াক আমি 12ৰে হৰণ কৰিলে কিমানটা কোঠাৰ প্ৰয়োজন হ'ব সেই কোঠাকেইটা ওলাব পাৰিম। এতিয়া 12ৰে হৰণ মাৰি দিওঁ। ইয়াত চোৱা লাষ্টত 2 আছে, ইয়াতো 2 আছে, 2 মানে যুগ্ম সংখ্যা, এইটো 2 যুগ্ম সংখ্যা, তাৰমানে কটাকটি হ'ব। 2 আমাৰ 12ত কিমান বাৰ 6 বাৰ, 2 2ত 1 বাৰ, 2 5ত 2 বাৰ। 2ৰ লগত আমি যেতিয়া 2 পূৰণ কৰিম কি পাম 4, গতিকে ইয়াততো 5 আছে, এক এটা ৰৈ যায়, সেইটোৱে ইয়াত আহিব 12ত। 2 12ত আমাৰ 6 বাৰ, কি পাইছোঁ আমি 1 2 6 পাইছোঁ ওপৰত, আৰু তলত কি পাইছোঁ 6, অনলি 6। এতিয়া চোৱা লাষ্টত 6 আছে, ইয়াতো 6 আছে, দুয়োটা যুগ্ম সংখ্যা, গতিকে আমি কটাকটি কৰিব পাৰিম। মানে লাষ্টত 6 যুগ্ম সংখ্যা, গতিকে গোটেই সংখ্যাটো যুগ্ম সংখ্যা। ইয়াত 6 আছে, 6 যুগ্ম সংখ্যা কটাকটি কৰিব পাৰিম 2ৰে। 2 আমাৰ কিমান 3 বাৰ যাব, ইয়াত 2 12ত আমাৰ 4 বাৰ, 6 বাৰ, আৰু 6ত 2 আমাৰ 3 বাৰ। ওপৰত আমি কি পালোঁ 63, আৰু তলত আমি কি পাইছোঁ 3। এতিয়া চোৱা আকৌ ইয়াত 3 আছে আৰু ইয়াত 3 আছে, 3 এটা অযুগ্ম সংখ্যা আৰু ইয়াতো 3 এটা অযুগ্ম সংখ্যা, গতিকে গোটেই সংখ্যাটো কি হৈ যায় আমাৰ অযুগ্ম, আৰু 3ৰে ইয়াতে কটাকটি কৰিব পাৰিম। 3 1 বাৰ, ইয়াত 6ত 3 2 বাৰ, আৰু 3 3ত 1 বাৰ, গতিকে আমাৰ কি হ'ব 21। কি পাইছোঁ আমি ইয়াত 21, এইটো আমাৰ আনচাৰ। ইয়াত চোৱা কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব, গতিকে আমি ইয়াত কি পালোঁ যে 21টা কোঠাৰ প্ৰয়োজন হ'ব। এইটো মই মানে ইয়াৰ পৰা উঠাই ভালকৈ লিখি দিওঁ। ইয়াত চোৱা মই প্ৰশ্নৰ পৰা এজ ইট ইজ উঠাই দিছোঁ, অনুষ্ঠানটোৰ বাবে অতি কমেও 21টা কোঠাৰ প্ৰয়োজন হ'ব, ইয়াত 21 ওলাইছিল, লিখি দিছোঁ। ছেকেণ্ডটো আমাৰ শেষ হ'ল। এতিয়া 3 আৰু 4 নম্বৰটো, ইয়াত আমাৰ 3 নম্বৰটোত কি কৈছে 60 84 আৰু 108ত আমাৰ কি কৰিব লাগে লসাগু নিৰ্ণয় কৰিব লাগে। লসাগু নিৰ্ণয় কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। আমি প্ৰথমে কৰিছিলোঁ আৰু তাৰ পৰা উঠাই ল'ম। এতিয়া চোৱা ইয়াত আমি প্ৰথমে কি কৰিছিলোঁ, ইয়াত চোৱা আমি ইয়াৰ মৌলিক উৎপাদক প্ৰথমে বিশ্লেষণ কৰিছিলোঁ। এতিয়া আমি লসাগু উলিয়াম, গতিকে মই লিখিলোঁ লসাগু কি আছিল মানে 3 নম্বৰটো লসাগু উলিয়াই গৈছে। এতিয়া মই ইয়াত লসাগু উলিয়াম। ইয়াত চোৱা তুমি ইয়াত ভালকৈ লিখি ল'বা যে 60 84 আৰু 108ৰ লসাগু হ'ব, এনেকৈ ভালকৈ লিখি তাৰপিছত ওলাবা, মানে মাৰ্কছ ভালকৈ মানে স্ক'ৰ কৰিবলৈ হ'লে এক্সামত। এতিয়া চোৱা মই এনেই জাষ্ট ওলাই লৈ আছোঁ। ইয়াত 2 মানে ইয়াত আমাৰ 2 কেইটা 3টা, এটা ল'ম। তাৰপিছত ইয়াত আমাৰ 2 কেইটা 3টা, ইয়াত চোৱা এটা ল'ম। তাৰপিছত আমাৰ 3 ইয়াত 3টা আছে, তাৰমানে এটা ল'ম। তাৰপিছত বেলেগ কিবা ইয়াত কমন আছে একো নাই, গতিকে গোটেইকেইটা এফালৰ পৰা উঠাই ল'ম। 5 উঠাইছোঁ, 7 উঠাম এতিয়া 7। তাৰপিছত ইয়াত 3 দুটা আছে, 2টা ইয়াৰ পৰা লৈ ল'ম। এনেকৈ আমাৰ লসাগু উলিয়াব লাগে। এতিয়া চোৱা 2ৰ লগত 2 পূৰণ কৰিলে 4, তাৰপিছত 3ৰ লগত 5 পূৰণ কৰিলে 15, 7ৰ লগত 3 পূৰণ কৰিলে 21, আৰু 3 এটা ৰৈ যায়, ইয়াত আহি যাব। এতিয়া 4ৰ লগত 5 পূৰণ কৰোঁ, 4ৰ লগত 5 পূৰণ 20, 2 এটা ৰৈ যায়, 4ৰ লগত 1 পূৰণ কৰিলে 6, আৰু 2 আছিল 30। এতিয়া চোৱা 3ৰ লগত 1 পূৰণ কৰিম 3, 3ৰ লগত 2 পূৰণ কৰিম 6। এতিয়া আমি পাইছোঁ 60 আৰু 63, এইটো পূৰণ কৰিম লসাগু ওলাব। ইয়াত লিখি লওঁ 63 আৰু 60, 0 0 হ'ব, 0ৰ লগত 6 পূৰণ কৰিলে 0। এতিয়া 6ৰ লগত 3 পূৰণ কৰিলে 18, 18 8, 1 এটা ৰৈ যায়, 6ৰ লগত 6 পূৰণ কৰিলে 36, আৰু 1 এটা আছিল 37। গতিকে এতিয়া যোগ কৰিম 0873, গতিকে আমাৰ লসাগু কি 3780, এইটো আমাৰ লসাগু ওলাইছে। ইয়াত চোৱা 4 নম্বৰটোত কি কৈছে, 4 নম্বৰত কৈছে 60 84 আৰু 108ৰ গসাগু আৰু লসাগু পূৰণফল নিৰ্ণয় কৰা। ইয়াত চোৱা আমি ওলাইছিলোঁ গসাগু আমাৰ 12 আৰু লসাগু কিমান 3780, এইটো ওলাইছোঁ। এতিয়া আমাক কি কৰিব লাগে এইটোৰ লগত এইটো পূৰণ কৰিব লাগে, এইটো 4 নম্বৰত কৈছে। এতিয়া আমি এইটো পূৰণ কৰিম। ইয়াত চোৱা মই কি লিখিছোঁ 60 84 আৰু 108ৰ গসাগু পূৰণ লসাগু। এতিয়া লিখিম গসাগু আমাৰ কিমান আছিল 12, আৰু লসাগু কি ওলাইছিলোঁ 3780, এইটো ওলাইছোঁ। এতিয়া এই দুটাক পূৰণ কৰিম। ইয়াত চোৱা পূৰণ কৰি আছোঁ 3780 আৰু 12, 2ৰ লগত 0 পূৰণ কৰিলে 0, 2ৰ লগত 8 পূৰণ কৰিলে 16, 1 এটা ৰৈ যায়, 2ৰ লগত 7 পূৰণ কৰিলে 14, 1 এটা আছিল 15, 15ৰ 5 1 এটা ইয়াত ৰৈ গৈছে। এতিয়া চোৱা
2ৰ লগত 3 পূৰণ কৰিলে 6 আৰু আমাৰ এটা 1 আছিল কি হ'ব 7 এতিয়া আকৌ 1ৰ লগত 0 পূৰণ কৰিলে 0 1ৰ লগত 8 পূৰণ কৰিলে 8 1ৰ লগত 7 পূৰণ কৰিলে 7 1ৰ লগত 3 পূৰণ কৰিলে আমাৰ হ'ব 3 এতিয়া যোগ কৰিম 0 0 হ'ব আৰু 6ৰ লগত 0 যোগ কৰিলে 6 আমাৰ 5 আৰু 8 কিমান 13 13ৰ 3 1 এটা ৰৈ যাব 7ৰ লগত 7 যোগ কৰিলে 14 1 এটা আছিল 15 15ৰ 5 1 এটা ৰৈ যাব 3 আৰু এটা 1 4 এতিয়া কি হ'ল আমাৰ 45360 এইটো হৈছে আমাৰ কি এইটো এইকেইটা সংখ্যাৰ গসাউ আৰু লসাগুৰ পূৰণফল ইয়াত চোৱা লিখিম 45360 3 গড় ইয়াত মানে কমা এইটো হৈছে আমাৰ লাষ্টটো যেটো মানে 4 নম্বৰটো তাৰ এইটো ওলাল আনসাৰ